হেল্ল' এভৰিৱান, পুনৰ এটা নতুন ভিডিঅ' লৈ মই পূজাই মোৰ ইউটিউব চেনেল পূজাজ আছামিজ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ সৰিয়হেৰে ৰন্ধা মাছৰ এটি ৰেচিপি। আহকচোন কেনেদৰে বনাইছোঁ চাওঁ। তাৰ কাৰণে মই এয়া 4 পিচ ৰৌ মাছ লৈছোঁ। আপোনালোকে যিকোনো মাছ ল'ব পাৰে। মাছকেইডোখৰ ভালদৰে ধুই মেলি নিমখ, হালধি আৰু ৰঙা জলকীয়া গুড়ি অকণমান দি এনেদৰে মাছকেইডোখৰ ভালদৰে সানি লৈছোঁ। এতিয়া মাছত দিবৰ কাৰণে সৰিয়হৰ পেষ্টটো ৰেডি কৰি ল'ম। এয়া লৈছোঁ এচামুচ বগা সৰিয়হ, এচামুচ ক'লা সৰিয়হ, এচামুচ পস্তদানা বা পপি চিডছ আৰু 5টা কাজু। এইখিনি অলপ সময় তিয়াই ৰাখিম। পানী অকণমান দি অলপ সময় তিয়াই ৰাখিছোঁ। এতিয়া এফালে কেৰাহী এখন বহাই লৈছোঁ আৰু ইয়াত দিছোঁ মিঠাতেল। এতিয়া ইয়াত মাছকেইডোখৰ ফ্ৰাই কৰি ল'ব লাগিব। মিঠাতেলখিনি যেতিয়া গৰম হ'ল তেতিয়া হালধি, নিমখ, মছলা সানি থোৱা মাছকেইডোখৰ এডোখৰকৈ ফ্ৰাই কৰি লৈছোঁ। মাছ ফ্ৰাই কৰিব নিশ্চয় সকলোৱে জানে, সেইটো কাৰণে মই বৰ বিশেষ দেখুওৱা নাই। দুই পিঠিৰে যেতিয়া ভালদৰে মাছকেইডোখৰ ফ্ৰাই হ'ল তেতিয়া এডোখৰকৈ তুলি ল'লোঁ। এতিয়া সেই একেখিনি তেলতে এখন তেজপাত, এটা ৰঙা জলকীয়া আৰু অকণমান পাঁচফোৰণ দিছোঁ। এইখিনি অকণমান দেৰি লৰাই দিছোঁ। তাৰ পাছত কাটি লোৱা পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান দেৰি ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হ'লত 2টা বিলাহী দীঘল দীঘলকৈ কাটি লৈছিলোঁ, সেইখিনি দিলোঁ। এতিয়া এইখিনি লৰাই অলপ সময় ভাজি থাকিম যাতে বিলাহীখিনি অকণমান গলি যায়। বিলাহীখিনি অলপ দেৰি লৰোৱাৰ পাছত ইয়াত দি দিছোঁ মছলাখিনি। এয়া হালধি, আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ, অকণমান দিছোঁ ৰঙৰ কাৰণে ৰেড চিলি পাউডাৰ আৰু আন্দাজমতে নিমখ। এইখিনি দি ভালদৰে লৰাই দিছোঁ। মছলাখিনি দিয়াৰ পাছত সঘনাই লৰাই বিলাহীখিনি গলালৈকে ভাজি আছোঁ। বিলাহীখিনি গলিছে, মছলাখিনি জ্বলি নাযাবৰ কাৰণে মই অকণমান গৰম পানী ঢালি দিছোঁ। এইখিনি অলপ সময় উতলিবলৈ দিম। হেতাখনেৰে অকণমান দেৰি লৰাই দিয়াৰ পাছত অলপ দেৰি ঢাকি ৰাখিম। 1 মিনিটমান সময় ঢাকি ৰাখিম। সেই সময়খিনিতে পেষ্টটো বনাই ল'ম। যিখিনি আমি সৰিয়হ, পস্তদানা আৰু কাজু দি তিয়াই ৰাখিছিলোঁ সেইখিনি এটা মিক্সাৰ জাৰ এটাত ভৰাই লৈছোঁ। তাৰ পাছত ইয়াত দিছোঁ কেইটামান ৰচুনৰ ফুটা আৰু অকণমান দিছোঁ আদা আৰু এয়া দিছোঁ ডেচিকেটেড কোকোনাট পাউডাৰ 2 চামুচ। এইখিনি ভালদৰে পেষ্ট বনাই ল'ম। যদি ডেচিকেটেড কোকোনাট পাউডাৰ নাথাকে তেতিয়াহ'লে নাৰিকলো দিব পাৰে, ফ্ৰেছ নাৰিকলৰ টুকুৰা দিব পাৰে বা নিদিলেও হয়, কিন্তু দিলে টেষ্টটো ভাল হয়। তাৰপৰা এইখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া এফালে বিলাহীখিনি চাই ল'লোঁ। বিলাহীখিনি ভালদৰে গলিছে, অকণমান দেৰি লৰাই দিলোঁ। লৰাই দিয়াৰ পাছত আমি বনাই লোৱা যিখিনি পেষ্ট, সেই পেষ্টখিনি ইয়াত ঢালি দিছোঁ। পেষ্টখিনি ঢালি দিয়ে ভালদৰে আকৌ মিলাই দিছোঁ হেতাখনেৰে। এতিয়া পেষ্টখিনি যিহেতু ডাঠ হৈ আছে, সেইটো কাৰণে মিক্সাৰ জাৰত লাগি থকা যিখিনি সৰিয়হৰ পেষ্ট আছিলে তাত অলপমান পানী দি ঢালি দিছোঁ আৰু অকণমান গৰম পানী ঢালি দিছোঁ। কাৰণ মাছকেইডোখৰ দি অকণমান উতলাব লাগিব, তেতিয়াও অকণমান ডাঠ হ'ব। সেইটো কাৰণে এতিয়া অকণমান পানী দি পনীয়া কৰি লৈছোঁ। মাছকেইডোখৰ দি দিলোঁ। মাছকেইডোখৰ দিয়াৰ পাছত 2-3 মিনিটমান সময় উতলাব লাগিব। মাছকেইডোখৰ দি অকণমান দেৰি ঢাকি ৰাখিলোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ আৰু উতলিবলৈ দিলোঁ। 3-4 মিনিটমান হৈ যোৱাৰ পাছত এয়া ঢাকনখন আঁতৰাই দেখুৱাইছোঁ। ধুনীয়া ৰং এটা হৈছে আৰু মাছকেইডোখৰ প্ৰায় আগতে ফ্ৰাই কৰি লোৱা সিজাই হয়। পেষ্টটো ধুনীয়াকৈ সিজিছে আৰু ইমানটো জোখতে থ'ম, বৰ পাতলাও হোৱা নাই, এনে ডাঠো হোৱা নাই। একেবাৰে শেষত দি দিছোঁ অকণমান নেমুৰ ৰস। কেতিয়াবা অকণমান তিতা ভাৱ এটা আহিব পাৰে, সেই ভাৱটো নাহিবৰ কাৰণে মই অকণমান নেমুৰ ৰস দি দিছোঁ। এয়া আমাৰ সৰিয়হেৰে বনোৱা মাছৰ তৰকাৰীখন সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিলোঁ। অকণমান সময় ঠাণ্ডা হৈ যোৱাৰ পাছত এয়া ছাৰ্ভ কৰি দেখুৱাইছোঁ।
এনেদৰে সৰিয়হৰে ৰন্ধা মাছৰ তৰকাৰীখন খাবলৈ খুবেই সোৱাদ লগা হয়। আপোনালোকে আগতে যদি বনাই খোৱা নাই তেতিয়াহ'লে মই দিয়া ধৰণেৰে এবাৰ বনাই খাই চাবচোন। নিশ্চয় বহুত ভাল পাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেখিবলৈ কিমান সুন্দৰ হৈছে নহয়নে? খাবলৈ আৰু বেছি টেষ্টি হৈছে। এনেদৰে বনাই খাই চাব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। তেতিয়াহ'লে পুনৰ এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, বাই।